বৰপেটাৰ জনিয়া দেহ ব্যৱসায়ৰ ঘাটি উৎখাত বৰপেটা জনিয়াৰ হোটেল দুখনত দীৰ্ঘদিন ধৰি চলি থকা দেহ ব্যৱসায়ৰ ঘাটি আজি উৎখাত কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে জনিয়া অঞ্চলত অৱস্থিত ৰয়েল গেলেক্সি হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰু লাভলি হোটেল এণ্ড ৰেষ্টুৰেণ্টত দীৰ্ঘদিনৰ পৰা চলি আহিছিল দেহ ব্যৱসায় হোটেল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰাৰ চলেৰে দেহ ব্যৱসায় চলাই আহিছিল মালিকপক্ষই বৰপেটাৰ বাহিৰৰ একাংশ যুৱতী মহিলাক দেহোপজীৱী হিচাপে নিয়োগ কৰি দেহ ব্যৱসায় চলাই গৈছিল হোটেল কৰ্তৃপক্ষই অৱশেষত স্থানীয় লোকে হোটেল দুখনত প্ৰৱেশ কৰি অনৈতিক কাৰ্যত লিপ্ত একাংশ যুৱক যুৱতীক হাতে লুটে কৰায়ত্ব কৰিবলৈ চেষ্টা চলায় লগে লগে হোটেল দুখনত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় আৰু হোটেল দুখনৰ ভিতৰত অনৈতিক কাৰ্যত লিপ্ত হ'বলৈ অহা যুৱতী অৰ্থাৎ যুৱক যুৱতীসকলে যেনি তেনি পলাবলৈ চেষ্টা চলাই যদিও 7গৰাকী যুৱতীক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে সম্প্ৰতি বৰপেটাৰ সদৰ থানাত যুৱতীকেইগৰাকীক সোধপোছ অব্যাহত ৰাখিছে যুৱতীকেইগৰাকীৰ ভিতৰত এগৰাকী যুৱতী হোজাৰ হোৱাৰ বিপৰীতে আন এগৰাকী যুৱতী ইটানগৰৰ বুলি গম পোৱা গৈছে আনহাতে হোটেল দুখনৰ পৰা কেইবাগৰাকীও যুৱক পলাই হাৰিবলৈও সক্ষম হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে হোটেল দুখনৰ কিছু আচবাব আদি একাংশ উত্তেজিত লোকে লণ্ডভণ্ড কৰিছে ইপিনে হোটেল দুখনৰ পৰা বহু আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে আৰক্ষীয়ে বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট টিভি লাইভ নিউজ ধাবা উৎখাত কৰা হ'ল এটোতো অঞ্চলবাসী যুৱক বন্ধুসকলক অঞ্চলৰ মুৰব্বীসকলক সবকে আমি স্বাগতম জনাইছোঁ এই কাম বহুদিন আগতে বন্ধ হ'ব লাগিছিল বহুদিন ধৰি ইয়াতে নাৰী দেহৰ ব্যৱসায় চলি আছে বুলি আমি শুনিছোঁ কিন্তু যোৱা বৃহস্পতিবাৰে সন্ধিয়া 9টা বজাত যেতিয়া মই গুৱাহাটীৰ পৰা আহি থাকোঁতে যেতিয়া বৰপেটাৰ পৰা এজনী ইমান ধুনীয়া ছোৱালী উঠিলে সেই ছোৱালী ইয়াত আহি নামিলে আমি তেতিয়া আচৰিত হৈছোঁ মই সুধিছিলোঁ যে সেই গাড়ীত থকা আৰু মানুহবিলাকক মই সুধিছিলোঁ এই ছোৱালীজনী ইয়াতে কিয় নামিলে তেতিয়া ক'লে যে এই ছোৱালীজনী নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত গতিকে এইটো শুনাৰ লগে লগে আমাৰ মন আৰু মগজু এইটো বিকৃত ঘটিছিল যে এইটো কি প্ৰকাৰে সম্ভৱ আমাৰ নাতি ধূৰত আমাৰ বৰপেটা টাউন বৰপেটা সদৰ থানা বৰপেটা SP অফিচ গতিকে এইটো হ'ব নালাগিছিল এইটো যিটো আজি সৰ্বসাধাৰণ ৰাইজে ওলাই আহি যিটো কাম কৰিলে ইয়াক আমি ধন্যবাদ জনাইছোঁ